নমস্কাৰ। আহক আজি আমি সানমিহলি কিছুমান প্ৰশ্ন উত্তৰ জানো। নংখেন উৎসৱ কাৰ মানে নংখেন উৎসৱ কোন জনজাতিয়ে পালন কৰে? উত্তৰ খাচীসকলে। প্ৰশ্ন নম্বৰ 23, বায়ুমণ্ডলৰ উত্তাপজোখা সঁজুলিটোৰ নাম কি? উত্তৰ থাৰ্মোমিটাৰ। বায়ুমণ্ডলৰ চাপজোখা যন্ত্ৰৰ নাম কি? উত্তৰ বেৰোমিটাৰ। প্ৰশ্ন নম্বৰ 25, বৰষুণৰ পৰিমাণ জোখা সঁজুলিৰ নাম কি? উত্তৰ ৰেইনগজ। প্ৰশ্ন নম্বৰ 26, বতাহৰ গতিবেগ জোখা যন্ত্ৰৰ নাম কি? উত্তৰ এনিমোমিটাৰ। প্ৰশ্ন নম্বৰ 27, ভীমবেটকা গুহা ক'ত আছে? উত্তৰ মধ্যপ্ৰদেশ। প্ৰশ্ন নম্বৰ 28, কুকুৰীকণা বেমাৰ কি ভিটামিনৰ অভাৱত হয়? উত্তৰ ভিটামিন এ। প্ৰশ্ন নম্বৰ 29, শৰীৰত কটা-চিঙা বেমাৰ কি ভিটামিনৰ বাবে হয়? উত্তৰ ভিটামিন কে। প্ৰশ্ন নম্বৰ 30, ডিগবৈত প্ৰথম তেলৰ সন্ধান কোনে পায়? কিমান চনত হৈছিল? 1889 চনত। প্ৰশ্ন নম্বৰ 31, সোণালী বান্দৰ ক'ত পোৱা যায়? উত্তৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? 21 মাৰ্চ। বিশ্ব জল দিৱস 22 মাৰ্চ আৰু বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস 22 মে। ধন্যবাদ।